Hello everyone. কেনে আছে আপোনালোক? আশা কৰোঁ আপোনালোক সকলোৰে ভাল আৰু মই মনস্মিতাই আপোনালোক সকলোকে মোৰ অন্য এটি নতুন ভিডিঅ'লৈ জনাইছোঁ আপোনালোকক স্বাগতম। আৰু আজিৰ ৰেচিপি এটা লৈ আনিছোঁ আপোনালোকৰ মাজলৈ আৰু একদমেই চিম্পল ৰেচিপি হয়। আশা কৰোঁ আপোনালোকে ভাল পাব আৰু যিসকলে জানে তেওঁলোকেতো বাৰু জানেই আৰু, কাৰণ মইতো ইমানো এক্সপাৰ্ট নহয় বাৰু, অকণমান চেষ্টা কৰোঁ আৰু তেনেকুৱাই। আজিৰ ৰেচিপিটো এতিয়া কৈ নিদিওঁ বাৰু, আপোনালোকে নিজে চাই লওক কি হয় ৰেচিপিটো আৰু চাই থাকক তেন্তে। আজিৰ ৰেচিপিটোৰ কাৰণে মই এয়া লৈ লৈছোঁ ব্ৰইলাৰ চিকেন আৰু এইখিনি ধুনীয়াকৈ ধুই মেলি একদম চাফা কৰি লৈ লৈছোঁ। আৰু এইফালে লৈ লৈছোঁ ইনগ্ৰিডিয়েণ্টছখিনি আজিৰ। এইফালে সৰু সৰুকৈ কাটি লৈছোঁ পিঁয়াজ, লগতে আছে মান ধনিয়া, আৰু এইফালে আছে বিলাহী, আৰু এইফালে আছে আদা নহৰু আৰু জলকীয়াৰ পেষ্ট। মানে জলকীয়াখিনি এনেও দি দিব পাৰে, কিন্তু পেষ্ট বনাই ল'লে ভাল আৰু। এইফালে লৈ লৈছোঁ কুকাৰ আৰু ইয়াত অকণমান দি দিম মিঠাতেল, বেছি দিয়া নাই তেল, অকণমানে দি দিছোঁ। আৰু এতিয়া ইয়াতে দি দিম চিকেনখিনি। চিকেনখিনি দি দিলোঁ। এইখিনি এনেই আৰু অকণমান লৰাই দিম, মাত্ৰ তেলখিনিৰ লগত ধুনীয়াকৈ যাতে চিকেনটো লগ লাগি যায় সেয়াই আৰু। ফ্ৰাই নকৰোঁ, এনেকৈ আৰু অকণমান লৰাই দিম, এনেকৈ লগাই দিম আৰু তেলৰ লগত। আৰু এইফালে এতিয়া দি দিম গোটাকৈ ৰাখি দিয়া মান ধনিয়াটো, মানে এইখিনি কাটি লোৱা নাছিলোঁ সৰু সৰুকৈ। আৰু এইফালে দি দিছোঁ বিলাহীখিনিও সৰু সৰুকৈ কাটি লৈছোঁ, আৰু লগতে এতিয়া দি দিম পেষ্টখিনি। আৰু এতিয়া এইখিনি ধুনীয়াকৈ লৰাই থাকিম আৰু, মানে ভাজিৰ নিচিনা নবনাওঁ, এনেই অকণমান লৰাই দিম আৰু, যাতে মানে ধুনীয়াকৈ বস্তুখিনি মিক্স হৈ যায় ইটো সিটোৰ লগত। আৰু এইখিনিতে আপোনালোকে জালুকৰ গুড়ি দি দিব পাৰে অকণমান, যিহেতু মোৰ তাত জালুকৰ গুড়ি নাছিলে সেইকাৰণে মই দিয়া নাই আৰু। লগতে এড কৰিব লাগিব নিমখ দিয়া ষ্টেপটো বাৰু মোৰ ৰৈ গ'ল, মানে মোৰ ভিডিঅ' ক্লিপ লোৱা নহ'ল সেইখিনিৰ, সেইটো কাৰণে মই কৈ দিছোঁ আৰু এনেকৈ। লগতে জালুকৰ গুড়ি এনেকৈ অকণমান দি দিব পাৰে আৰু। এইখিনি এতিয়া ধুনীয়াকৈ লৰাই থাকিম আৰু, বেছি সময় নহয়, অকণমান সময় আৰু। এতিয়া এইখিনি অকণমান ঢাকোন লগাই ৰাখি দিম 1 মিনিটমানৰ কাৰণে। আৰু এতিয়া এইখিনি ঢাকনি গুচাই এতিয়া ইয়াতে ভালকৈ লৰাই লৈ উঠি ইয়াত দি দিব লাগিব পানী। আৰু এতিয়া ইয়াত দি দিলোঁ পানী, ইমান বেছি দিব নালাগে আৰু, অকণমান দিলেই হ'ল, যাতে এইখিনি মানে ধুনীয়াকৈ সিজিব পাৰে সেনেকৈ আৰু। এতিয়া এইখিনি লগাই দিলোঁ, মানে বইল হ'বলৈ ৰাখি দিলোঁ, আৰু 4টামান চিটি যোৱাৰ পিছত এইটো অফ কৰি দিলোঁ এতিয়া। আৰু এতিয়া চাওঁ ব'লকচোন কেনেকুৱা হৈছে। আৰু এইখিনি হৈ গ'ল বইল ধুনীয়াকৈ। অকণমান মানে ভাপখিনি আহি আছে যে, সেইটো কাৰণে মানে ভিডিঅ'টো ব্লাৰ লাগিছে আৰু, মানে ভাপ আহি থাকে যে কেমেৰাৰ সন্মুখত, পৰা কেমেৰাটো ঢাক দিয়ে আৰু। এতিয়া এইখিনিত ইয়াতে দি দিম সৰু সৰুকৈ কাটি লোৱা পিঁয়াজখিনি আৰু সৰু সৰুকৈ কাটি লোৱা মান ধনিয়াখিনি, আৰু এইখিনিতে ধুনীয়াকৈ লৰাই দিম আৰু যিহেতু মানে বইল কৰোঁতে পানী ইমান বেছি দিয়া নাছিলোঁ, গতিকে অকণমান চুপ টাইপৰটো হ'ব লাগিব ন, সেইটো কাৰণে মানে ইয়াতে অকণমান পানী দি দিলোঁ। আৰু লগতে অকণমান দি দিছোঁ ৰেড চিলি পাউডাৰ, সেইখিনি নিদিলেও হয়, যিহেতু জলকীয়াটো কম হ'ব বুলি ভাবিয়ে অকণমান এড কৰিছিলোঁ মই। আৰু এয়া দেখিছেনে, অকণমান বইল কৰাৰ পিছত এয়া হৈ গ'ল ৰেডি বইল চিকেন। আপোনালোকে কেনেকুৱা পালে জনাব, একদমেই সহজ হয় আৰু একদম কম ইনগ্ৰিডিয়েণ্টছ লাগে আৰু, ইমান বেছি বস্তুও নালাগে বা তেনেকুৱা, আৰু কম সময়তে হৈ যায় আৰু এনেকৈ। আৰু লোকেল চিকেন হ'লে বেছি হেল্ডি হয় আমাৰ কাৰণে, যিহেতু এইটো ব্ৰইলাৰ চিকেন হয়, তথাপিও মানে কিছুমানৰ কাৰণে আনহেল্ডি হয় আৰু ব্ৰইলাৰ চিকেন, গতিকে লোকেল চিকেন ল'ব পাৰিলে বেছি ভাল হয়। আৰু সেয়াই আছিলে মোৰ আজিৰ একদম চিম্পল সৰু সুৰা ৰেচিপি। ঠিক আছে তেন্তে, চাই থাকিব, শেষলৈকে চাব ভিডিঅ'।
কৰিলোঁ আপোনালোকে চাগে ভিডিঅ'টো চাই ভাল পালে, আৰু যদিহে ভাল পালে তেনেহ'লে সৰুকৈ কিবা এটা মোৰ কাৰণে লিখি দিবলৈ নাপাহৰিব। কমেণ্ট বক্সটো আপোনালোকৰ বাবেই আছে নহয়নে? সেয়াই আছিলে। আপোনালোকে সকলোৱে ট্ৰাই কৰি চাব, আৰু কেনেকুৱা পালে মোৰ এই সৰু সুৰা অকণমানি ৰেচিপিটো জনাব, আৰু আপোনালোকে নিজেও ট্ৰাই কৰিব, ভালেই পাব। মই সেইখিনি মানে কওঁ আৰু যে ভালেই পাব, কিন্তু সকলোৰে টেষ্ট বেলেগ বেলেগ হয়, মানে যাৰ টেষ্ট মানে কিছুমানৰ টেষ্ট নিমিলে ন, তেনেকুৱা সেয়া আৰু নিজৰ টেষ্টৰ ওপৰত ডিপেণ্ড কৰিব। সেয়াই আছিলে আজিৰ। আপোনালোকে যদি মোৰ ভিডিঅ'টো ইউটিউবৰ পৰা চাই আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, লগতে যদিহে ফেচবুকৰ পৰা চাই আছে তেনেহ'লে মোৰ পেজটো ফ'ল' কৰি দিব। সেয়াই আছিলে আজিৰ কাৰণে। আকৌ পুনৰ এটি নতুন ভিডিঅ'ত লগ পাই আছোঁ। বাই বাই।